হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আমাৰ এওঁ কি কৰিলে, আজি ওপৰৰ পৰা পেলাই দিলে বস্তু, আৰু সেইটো হৈছে তাৰ বলটো। সেইটো নিবলৈ আহিলোঁ তললৈ। বল ক'ত? ফাইনেলি দেখা পালে তাৰ বলটো। সি এতিয়া পৰিসৰটো অকণমান বহল দেখি অকণমান খেলিছে ভালকৈ। সেয়ে ভাবিলোঁ আহিছোঁ যিহেতুৱে আৰু অকণমান সি খেলক। ভাবিলোঁ মাটিত অকণমান খোজ দিওঁ, ভাল লাগিব। এয়া সি একদম বল লৈ ইফাল সিফাল। ইয়াত ৰাতিপুৱাৰ ভাগতে যি ৰ'দ ওলাল আৰু তাৰপিছত আৰু মানে দেখিবলৈ নাই। সেয়াই ভালো হৈছে অকণমান ৰ'দটো তাৰ কাৰণে। এতিয়া তাৰ লাহে লাহে ভাগৰটো লাগিব ধৰিছে, যিহেতু বহুত বেছিকৈ খোজকাঢ়িছে। এই নিচিঙিবা। ফোনৰ মালি আৰু কিবা নক'লে হ'ল আৰু। ৰুমলৈ এতিয়া আহি আছোঁ, আৰু এই আহি থকা অৱস্থাতে সেইফালৰ পৰা আহি আছিলে ছিকিউৰিটি, আৰু এখেত আমাৰ অসমৰে হয়। अरे पापा किधर है? ছ'চাইটিতে কাম কৰা এখেত মানে মাছি সম্বন্ধীয়, আৰু এখেতে মানে ৰোহানক মাত দিলে। আজিলৈ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ।